আজি এটা মেগা জইনিং প্ৰগ্ৰাম আজি আমাৰ খৈৰাবাৰী সমষ্টিত এজন সক্ৰিয় যুৱ নেতা ধৰণী বড়ো তেখেতে দীঘলীয়া সময় ছাত্ৰ সংগঠনৰ আছিলে 500তকৈ অধিক সতীৰ্থক লৈ পেলাই আমাৰ খৈৰাবাৰী ব্লক কমিটিত জইন কৰিছে আৰু তেখেতক আমি সবে আদৰণি জনাইছোঁ আৰু তেখেতৰ জইনিঙে আৰু তেখেতৰ সতীৰ্থসকলৰ জইনিঙে আমাৰ দলক অধিক শক্তিশালী কৰিব এইটো আমি সকলো আজি ধৰিব পাৰোঁ বা বুজিব পাৰোঁ এই কাৰণে আদৰণি জনাইছোঁ UPPL দল হিচাপে 4টা বছৰ কমপ্লিট কাম কৰাৰ পিছত বিটিআৰ অঞ্চলৰ ৰাইজে আৰু UPPL দলৰ নীতি আদৰ্শ UPPL দলৰ নেতাসকলৰ যিটো দূৰদৰ্শী চিন্তা এইবিলাক সবে বুজি পাইছে আৰু আজি সেইকাৰণে বিভিন্ন জাতি জনগোষ্ঠীৰ দলে বলে UPPLত যোগদান কৰি আছে সবৰে মুখত এটাই কথা যে নেক্সট UPPL চৰকাৰে আহিব লাগিব আৰু ইয়াত শান্তি সম্প্ৰীতি নিৰাপত্তা আৰু সমন্বয় সদায় চিৰযুগমীয়া হৈ থাকিব লাগিব তেতিয়াহে 30-40 বছৰ বিভিন্ন সংঘাতৰ কাৰণত আমি শিক্ষা দীক্ষা সকলো দিশত পিছুৱাই গৈছিলে আমাৰ স্কুলবিলাক জৰাজীৰ্ণ হৈ গৈছিলে ৰাস্তা পদূলিৰ অৱস্থাবিলাক বেয়া হৈছিলে এইবিলাক সব কাম কৰিবৰ কাৰণে পুনৰ চৰকাৰত আহিব লাগে এই কথাটোক লৈ আজি ৰাইজে বহুত আগুৱাই আহিছে আৰু ৰাইজে আমাক সবে কৈছে আমাৰ জ্যেষ্ঠবিলাকে কৈছে যে তোমালোকে কোনো পিছুৱাই আহিব নালাগে আমি আছোঁ তোমালোকে আগবাঢ়ি যোৱা আজি UPPLত থকা আমাৰ যিমান দলীয় নেতৃত্ব যিমান আমাৰ কৰ্মকৰ্তা কাৰ্যকৰ্তা আমি এইটোৱে ঠিক কৰিছোঁ অনাগত দিনত বিটিআৰ অঞ্চলক শান্তি সম্প্ৰীতি নিৰাপত্তা আৰু এই অঞ্চলৰ সকলো শ্ৰেণী সকলো জাতি জনগোষ্ঠীৰ ৰাইজক সেৱা কৰাৰ ক্ষেত্ৰত UPPLৰ দলে কেতিয়াও পিছুৱাই নাথাকিব GSPৰ নৱকৰণীয়ে এটা কথা কৈছে যে এইবাৰ যদি BPFৰ সৈতে চৰকাৰ গঠন কৰিব নোৱাৰে তেখেতে ৰাজনৈতিকভাৱে সন্যাস ল'ব তেখেতেতো অলৰেডি সন্যাস লৈছে ইলেকশ্যনে খেলিব নোৱাৰে যদি আৰু সন্যাসৰ বাহিৰে কি হ'ব এতিয়ালৈকে ইলেকশ্যনে খেলিব নোৱাৰে যদি হাৰা জিকাৰটো কথাই নাই সেই কথাবিলাক তেখেতে ক'ব পাৰে কোন মানুহে সন্যাস লয় তেনেহ'লে তেখেতৰ বিটিআৰ অঞ্চলৰ ৰাইজৰ প্ৰতি একো দায়িত্ব নলয় নেকি ব্যক্তিগত জীৱনক লৈহে ব্যস্ত নেকি ইলেকশ্যনত জিকিলে কাম কৰিম নিজিকিলে কাম নকৰোঁ সন্যাস ল'ম এইবিলাক ক'ৰ পৰা আহে আমিতো ইলেকশ্যন নেখেলোঁতো 30 বছৰ সমাজৰে কাম কৰি আছোঁ আজি ইলেকশ্যনত জিকিছোঁ বুলি কাম কৰি আছোঁ গতিকে আমাৰ জীৱনটো আমি সমাজৰ কাৰণে এইবাৰৰ জীৱনটো এইবাৰৰ জন্মটো আমি ৰাইজৰ কাৰণে উৎসৰ্গা কৰিছোঁ আৰু নৱকৰণীয়া ডাঙৰীয়াৰ নিচিনা মানুহে আগতে সংগঠনত থকাত বা কি কৰিছিলে সংগঠনৰ পৰা ওলাই বা কি কৰিছিলে কেছবিলাক বা কেনেকৈ নিষ্পত্তি হ'ল কোনো ৰাইজে আজিলৈকে নাজানে গতিকে এনেকুৱা সময়ত হীৰাকৰণীয়া ডাঙৰীয়াৰ কথাৰ কোনো এতিয়া ভেলু নাই হীৰাকৰণীয়াৰ ট্ৰাম্প কাৰ্ডখন এইবাৰ চলিব বুলি কৈ আছে কোনো ট্ৰাম্প কাৰ্ড নচলে অলৰেডি সেইটো মানে কি হয় মেদ যোৱা ঔষধৰ নিচিনা হ'ল আৰু এতিয়া এইটো বিক্ৰী কৰিলে এই ঔষধটো খালে ৰাইজৰ বিপদে হ'ব BPF ভুল জেগাত খোজ দিলে নেকি GSPৰ লগত চাওক BPFৰ নাওটো ডুবি গ'ল যেতিয়া নাওটো ডুবে বিনাশকালে বিপৰীত বুদ্ধি সদায় ভুল সিদ্ধান্তই হাগ্ৰামাই ল'ব হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ মনত আৰু ভাল সিদ্ধান্ত কেতিয়াও নাহে থেংক ইউ